ক'লে হ'বনে? কাম নাই বুলি আমাৰ গাঁৱত চোন চপৰা শুন পৰি আছে। বুটলি ল'ব জানিলেই হ'ল। কিনো গছত গৰু উঠা কথাবিলাক কওঁ। গছত উঠাব নালাগে। গৰু হাল লৈ পথাৰলৈ বলচোন। মুঠৰ ওপৰত মোৰ কথা হ'ল খেতিতকৈ ডাঙৰ কাম আৰু একো নাই। কিবা নতুন কথা কোৱাছিলে গৈ পেলাই নেকি? আৰে ভাই, আজিৰ তাৰিখত সেইটোৱেতো নতুন কথা। ৰজাই হওক বা প্ৰজাই হওক, ৰুটি, কাপৰা আৰু মাকান, এই তিনিটা বস্তু লাগিবই। আৰু এই তিনিটা বস্তুৰ এটা বস্তুক লৈ যোনে বিজনেছ কৰে তাৰ কিন্তু মৰণ নাই। আৰু এই তিনিটা বস্তু ইজিলি বাছি ল'ব পৰা বস্তুটোৱে হ'ল ৰুটি, মানে ৰুটি। কাৰণ আমাৰ আছে মাটি, আমি কৰিব পাৰো খেতি। হ'ল দে, ইমানখিনি পঢ়া শুনা কৰি আমি এতিয়া খেতিহে কৰিবলগীয়া হ'ল। তাকেইতো কৈছো। ঐ, চাকৰিটো কৰি থকা নাই, কিন্তু বাকৰিটো এভেইলেবল। তহঁত ইমান মুখা ল'ৰা আছ, হা? নৈৰ পাৰত শ বিঘা মাটি পৰি আছে। আমি আটাইবিলাকে লগ লাগি শাক পাচলি খেতি কৰিব নোৱাৰো নে? তহঁতৰ লাজ লাগিব। আমাৰতো মদৰ দোকান দিবলৈ লাজ নালাগে। ৱাইন শ্বপৰ বিজনেছ বুলি কওঁ। কিন্তু চবৰে কাৰণে ভেজিটেবল বিজনেছ কৰিলে চব্জি বেপাৰী হওঁ। আৰু ভাৰতবৰ্ষত আটাইতকৈ ধনী মানুহজন কোন? আম্বানী। তেওঁৰো শাক পাচলিৰ ভাৰত জোৰা বিজনেছ আছে। হাজাৰ বিঘা মাটিত আমাৰ ছাত্ৰ সন্থা ল'ৰাই আলু খেতি কৰিছে। আলু বেপাৰ নকৰ, জানো পাই তই কথাটো কি কৈছ? কিবা বুজা জানো লাগিছে, নাই বুজা জানো লাগিছে। আমাৰ ঘৰে দেখোন শাক পাচলি আছে, খাওঁতাই নাই। সেইকাৰণে তাকে বাহিৰৰ পৰা আলু তেল এইবোৰ আহিয়ে আছে। আমাৰ অসমৰ 3 কোটি মানুহে গাই প্ৰতিদিনে এটিকৈ আলু খালেও 3 কোটি আলু লাগিব। আমি তাৰে কেইটামান দিওঁচোন। বাৰু জগত কাই খেতি আমি কৰিলো, ফচলো হ'ল, কিন্তু সেইবিলাক আমি বেছিম ক'ত? এতিয়াহে আচল পইণ্টলৈ আহিছ। এই ভেজিটেবল বিজনেছমেন জগত কি এনেই আছো? এইবোৰ লাইন লগোৱা মোৰ বাই হাত কা খেল, বাই হাত। মুঠতে তহঁতে পইচা গোটাই সংঘৰ ফালৰ পৰা আৰম্ভ কৰি দে। আমাৰ ছেক্ৰেটাৰী চাহাবে বা কি কয়?